হেল্ল' এভৰিৱান, নতুন এটা আপডেটৰ সৈতে আৰম্ভ কৰোঁ আজি ভিডিঅ'টি। আজি আমি আলোচনা কৰিম শিবা ইনু কইনটোৰ বিষয়ে। শিবা ইনু কইনটোৰ বিষয়ে মই আগতে এটা ভিডিঅ'ৰ মাজত মই আপোনালোকক জনাইছিলোঁ। কইনটোৰ বিষয়ে মই আপোনালোকক বিশেষ এইটো কাৰণে জনাব বিচাৰিছোঁ কাৰণ এই কইনটো একেবাৰে কম মূল্যত আছে আৰু কইনটোৱে ব্লকচেইনৰ ওপৰত কাম কৰি আছে। অতি সোনকালে ইয়াৰ ব্লকচেইন আহিব আৰু এই ব্লকচেইন অহাৰ লগে লগে কইনটোৰ মূল্য খুব সোনকালেই টকাৰ ঘৰৰ পৰা ডলাৰৰ ঘৰলৈ যোৱাৰ সম্ভাৱনা আছে। আৰু বৰ্তমান যিটো কইনৰ মূল্য সেইটো একেবাৰে কম পইচাত ট্ৰেড কৰি আছে। গতিকে আপোনালোকে কইনটো এবাৰ চাব পাৰে, নিজেও এবাৰ এনালাইচিছ কৰিব পাৰে। শিবা ইনু যিটো কইন তাক চিপ বুলিও কোৱা হয়। এইটো 2020 চনতেই ক্ৰিয়েট কৰা হৈছিল। 2020 চনতে এজন লোকৰ দ্বাৰা ক্ৰিয়েট কৰা হৈছিল। তেখেতে এই কইনটো মিমি কইন হিচাপে ক্ৰিয়েট কৰিছিল আৰু যেতিয়া মিমি কইন হিচাপে ক্ৰিয়েট কৰি ক্ৰিপ্টোকাৰেঞ্চি মাৰ্কেটত ইয়াক মেলি দিয়া হৈছিল তেতিয়া বহুতে ইয়াক 10 কইন কিলাৰ বুলিও নাম দিছিল। প্ৰথম অৱস্থাত 10 কইনটো তেনেধৰণে আছিলে। পিছত যেতিয়া ইলন মাস্কৰ দৰে ইনভেষ্টৰে 10 কইনত ইনভেষ্ট কৰিবলৈ ধৰিলে, প্ৰমোশ্যন কৰিবলৈ ধৰিলে, তেতিয়া 10 কইনটোৱেও এক সাংঘাতিক ৰিটাৰ্ণ দিছিলেগৈ। শিবা ইনু কইনৰ ক্ষেত্ৰতো তেনেকুৱা এক হ'ব বুলি ভাবিয়ে আমাৰ যিসকল ইনভেষ্টৰ আছে সেই ইনভেষ্টৰসকলে ভাবিছিল। প্ৰথম যেতিয়া শিবা ইনুটো সৃষ্টি কৰা হৈছিল তেতিয়া ERC-20 টোকেন হিচাপে ইয়াক ইথেৰিয়াম ব্লকচেইনৰ ওপৰত সৃষ্টি কৰা হৈছিল। ইয়াৰ ছাপ্লাই কিন্তু বহুত বেছি। এই বহুত বেছি ছাপ্লাই হোৱাৰ বাবে মূল্যটো বহু পৰিমাণে কম আছিল। একেবাৰে 0.00 কেইবাটাও জিৰ' লগাই পইচা হিচাপতহে মূল্য আছিল। প্ৰথম যেতিয়া ইয়াক কইনটো সৃষ্টি কৰা হৈছিল তাৰপিছত ডেভেলপাৰে কি কৰিছিল, ইয়াক ইউনিস্বাপলৈ ডেষ্ট্ৰয় কৰিবৰ কাৰণে আধা কইন ট্ৰেন্সফাৰ কৰি পঠাই দিছিল আৰু বাকী আধা কইনখিনি ট্ৰেন্সফাৰ কৰি দিছিল ইথেৰিয়ামৰ ফাউণ্ডাৰ ভিটালিক বুটেইনলৈ। তেখেতে কি কৰিছিল, 90% শিবা কইন এটা এনেকুৱা ঠাইত পঠাই দিছিল য'ৰ পৰা কেতিয়াও ৰিকভাৰ কৰিব পৰা নাযাব, মানে এটা ডেড ৱালেটত পঠাই দিছিল। ভিটালিকে প্ৰায় 410 ট্ৰিলিয়ন মান কইন মানে টোকেন ডেষ্ট্ৰয় কৰি দিছিল। আৰু 2020 চনত ভিটালিকে যিজন ইথেৰিয়ামৰ ফাউণ্ডাৰ আছিল তেখেতে 50 ট্ৰিলিয়ন শিবা ইনু কইন ইণ্ডিয়াৰ ক'ভিড ক্ৰিপ্টো ৰিলিফ ফাণ্ডত যোগান ধৰিছিল। এইটোৱে আছিল ভাৰতলৈ ক'ভিডৰ ফাণ্ড হিচাপে ধৰা একমাত্ৰ ক্ৰিপ্টো ডনেশ্যন। যেতিয়াই ক'ভিডৰ ফাণ্ডত এই টোকেনটো জমা দিলে তেতিয়াই ভাৰতত ইয়াৰ জনপ্ৰিয়তাটো সাংঘাতিকভাৱে বাঢ়িবলৈ ল'লে। ভাৰতীয় বহু ইনভেষ্টৰে সেই সময়তে শিবা ইনু কইনত ইনভেষ্ট কৰিবলৈ ল'লে। অৱশ্যে সেই সময়ত কোনো ধৰণৰ টেক্সৰ কথা নাছিলে। শিবা ইনু কইনটো সেই জনপ্ৰিয়তাই এটা নতুন হাই ক্ৰিয়েট কৰিছিল। ভাৰতলৈ যি ক'ভিডৰ কাৰণে দান কৰিছিল তাৰ মূল্য প্ৰায় $1.14 বিলিয়ন আছিল। তেখেতে আনকি বাকী থকা যিখিনি শিবা ইনু কইন সেইখিনিও চেয়াৰিটি হিচাপে ডনেট কৰিবৰ কাৰণেও সাজু হৈছিল। সেই সময়তে এই শিবা ইনু কইনৰ যিজন ক্ৰিয়েটৰ তেখেতে এই প্ৰজেক্টটো শিবা ইনুৰ প্ৰজেক্টটোক ডিচেণ্ট্ৰেলাইজ ইক'ছিষ্টেমৰ মাজলৈ আনিবলৈ বিচাৰিলে আৰু লগতে কমিউনিটিক 100% ৰাইট আৰু মেনেজমেণ্টৰ যিটো গভৰ্ণিং বডি সেইটো দিব বিচাৰিলে। মানে সম্পূৰ্ণ ডিচেণ্ট্ৰেলাইজ পদ্ধতিৰে শিবা ইনু কইনটো ইক'ছিষ্টেমৰ মাজলৈ আনিব বিচাৰিলে, যাৰ বাবে এতিয়া এই শিবা ইনু কইনটো ব্লকচেইন আকাৰে আমাৰ মাজলৈ আহিবলৈ সাজু হৈছে। প্ৰথম অৱস্থাত যিটো শিবা ইনুৰ প্ৰাইচ আছিল তাৰ পৰা কম সময়ৰ ভিতৰতে শিবা ইনুৱে 27,000% গ্ৰ'থ কৰিছিল, আৰম্ভণিৰ পৰা অল টাইম হাইলৈকে। এই শিবা ইনু কইনটোৰ প্ৰাইচ যেতিয়াই ব্লকচেইন আহিব, ব্লকচেইন অহাৰ লগে লগে আকৌ পূৰ্ণ গতিত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এতিয়া অৱশ্যে শিবা ইনুৰ যিমানখিনি ছাপ্লাই আছিল সেই ছাপ্লাইও নাই। লগতে চাৰ্কুলেটিং ছাপ্লাইত যিখিনি কইন আছিল সেই কইনখিনি বাৰ্ণিং কৰাৰ প্ৰচেছো তেওঁলোকে আৰম্ভ কৰিছে। তেওঁলোকে এটা বাৰ্ণিং পৰ্টেল খুলিলে, যিটো পৰ্টেলত যিমানে শিবা ইনু কইন ট্ৰেনজেকশ্যন হ'ব, কিনা বেচা কৰা হ'ব, ইটো এক্সচেঞ্জৰ পৰা সিটো এক্সচেঞ্জলৈ নিয়া হ'ব, সিমানেই কইনখিনিও বাৰ্ণিং হ'ব, যাৰ বাবে চাৰ্কুলেটিং ছাপ্লাইত কইনৰ সংখ্যা সাংঘাতিকভাৱে কমি আহিব। অৱশ্যে এইখিনিত এটা কথা মন কৰিবলগীয়া, বহুতো ডাঙৰ ডাঙৰ হোৱেলে শিবা ইনু কইন হোল্ডিং কৰি ৰাখিছে। কেইবাটাও ইথেৰিয়াম হোৱেলে শিবা ইনু কইনৰ বৃহৎ অংশ হোল্ড কৰি ৰাখিছে। তেওঁলোকৰ এটা আশা আছে যে শিবা ইনু কইনে ভাল এটা ৰিটাৰ্ণ ভৱিষ্যতে দিব। এই হোৱেল মানে হৈছে কি, ডাঙৰ ডাঙৰ ইনভেষ্টৰ যিবিলাকে কৰোৰ কৰোৰ কইন একেলগে কিনি ৰাখে। শিবা ইনু কইনটো আপুনি যদি বিচাৰে সকলোবিলাক মেজৰ এক্সচেঞ্জতে পাব। বাইনেন্স, কইনবেছ, ৱাজিৰেক্স, যিকোনো ধৰণৰ এক্সচেঞ্জতে আপুনি শিবা ইনু কইন ক্ৰয় কৰিব পাৰে। এই শিবা ইনু কইনৰ প্ৰাইচ প্ৰেডিকশ্যনৰ ওপৰতো বহুতে ভিডিঅ' বনাই আছে, বহুতে প্ৰাইচ প্ৰেডিকশ্যন কৰিছেও। বহুতে ভাবিছে যে শিবা ইনু কইনটোৱে 2024 বৰ্ষৰ ভিতৰত $1 স্পৰ্শ কৰিব আৰু বহুতে এই কইনটোৱে 2030 বৰ্ষৰ ভিতৰত $1তকৈ বেছি হ'ব বুলিও আশা কৰি আছে। গতিকে আপোনালোকে ভাবক, যিটো কইনৰ মূল্য বৰ্তমান পইচাত চলি আছে সি যদি ভৱিষ্যতে $1 হয় সেইটো এটা আমাৰ বাবে বৃহৎ প্ৰফিট। তাৰ উপৰিও যদি ডলাৰত যায় তেতিয়াহ'লেতো
আমি ভবাতকৈ বহু বেছি ৰিটাৰ্ণ পাম। অৱশ্যে এই কামটো একেবাৰে অসম্ভৱ নহয় যে ডলাৰত নাযাব, কাৰণ ব্লকচেইনত যিবিলাক কাম হয় সেই কামবিলাক কৰিবলৈ যাওঁতে সাধাৰণতে ক্ৰিপ্ট'কাৰেঞ্চিৰ প্ৰয়োজন হয়। আৰু চিবাৰিয়ামৰ যিখিনি ব্লকচেইন আহিব, চিবাৰিয়ামৰ NFT আহিব, গেম আহিব, Web3ৰ ওপৰত কিছুমান কাম আহিব, যিদৰে পাই নেটৱৰ্কত কামবিলাক হৈ আছে। এই ব্লকচেইনবিলাকতো তেনেকুৱা ধৰণৰ সা সুবিধাবিলাক আহিব। অহাৰ লগে লগে কইনটোৰ মূল্য বৃদ্ধি হোৱাৰ বহু সম্ভাৱনা থাকে। ব্লকচেইন বুলি কোৱাৰ লগে লগে তাত বহুতো কাম আহে। যিবিলাকৰ ব্লকচেইন নাথাকে, অৰ্থাৎ টোকেন আকাৰত থাকে, সেইবিলাক সম্পূৰ্ণ ট্ৰেডিঙৰ কাৰণে বনোৱা হয়। আৰু যিবিলাক ব্লকচেইন আকাৰত থাকে তাৰ বিভিন্ন ধৰণৰ ইউটিলিটিজ ভৱিষ্যতে অহাৰ সম্ভাৱনা থাকে, সেয়েহে তাৰ মূল্যও বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। সেয়ে 2030 বৰ্ষৰ ভিতৰত আমি আশা কৰিছোঁ যে শিবা ইনু কইনটোৱে ডলাৰৰ ঘৰত ভৰি দিবগৈ, অন্ততঃ $1 হ'লেও চুবগৈ। আৰু কম সময়ৰ ভিতৰত 2024ৰ ভিতৰত এই কইনটোৱে এটকা চোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। বৰ্তমান সময়টো এই কইনটোৰ প্ৰাইচ কিমান চলি আছে তাক জানিবৰ কাৰণে আপোনালোকে কোনোবা এটা এক্সচেঞ্জত গৈ চাব পাৰে। মই আপোনালোকক এটা এক্সচেঞ্জ দেখাই দিম। এই ভিডিঅ'টোৰ ৰেকৰ্ড কৰি থকা সময়ত শিবা ইনুৰ প্ৰাইচ চলি আছে 0.001112 পইচা। আজি কিছুদিনৰ আগতে 3টা জিৰ' আছিলে, আজি এসপ্তাহমানৰ ভিতৰতে ই এটা জিৰ' কিল কৰিছে। আৰু আপোনালোকে চাই থাকিব, মই মাজে মাজে ভিডিঅ' দি থাকিম। ই কম সময়ৰ ভিতৰত আগৰ যি দুটা জিৰ' আছে দশমিকৰ পিছত সেই দুটাও কিল কৰিব। আৰু এই কিল কৰাৰ পিছত লাহে লাহে সি এটকা, তাৰপিছত ক্ৰমান্বয়ে ডলাৰৰ ঘৰলৈ যাব। আৰু এই সময়তে যদি আপোনালোকে ক্ৰয় কৰি থ'ব পাৰে এই কইনটো, তেন্তে ভৱিষ্যতে এটা ভাল ৰিটাৰ্ণ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শেহতীয়াকৈ শিবা ইনুৰ ফাউণ্ডাৰে এটা এনাউন্সমেণ্ট কৰিছে। তেওঁলোকে অতি সোনকালে চিবাৰিয়ামৰ বিটা ভাৰ্চনটো লঞ্চ কৰিব। এই লঞ্চ কৰোঁতে পলম হোৱাৰ মূল কাৰণ এটা হৈছে তেওঁলোকৰ যিজন লিড লোৱা ডেভেলপাৰ, তেখেতৰ পিতৃৰ বিয়োগ হৈছে। সেই পিতৃৰ বিয়োগ হোৱাৰ কাৰণে এই কামবিলাক অলপ পলম হৈছে। বৰ্তমান তেওঁলোক এই চিবাৰিয়ামৰ বিটা ভাৰ্চনটো লঞ্চ কৰিবৰ কাৰণে সম্পূৰ্ণ সাজু হৈ উঠিছে। সেয়েহে এই বছৰৰ ভিতৰতে হয়তো ডিচেম্বৰৰ আগে আগে চিবাৰিয়ামৰ যিটো বিটা ভাৰ্চন লগতে মেইন নেট, এই সকলোবিলাক আমি দেখা পাম। যেতিয়া চিবাৰিয়ামৰ এই বিটা ভাৰ্চন বা ব্লকচেইনটো আহি যাব, তেতিয়াই তাত কইনৰ যিটো ট্ৰেনজেকশ্যন, শিবা ইনু কইনৰ যিটো ট্ৰেনজেকশ্যন, সেইটো আৰম্ভ হ'ব। আৰু যিমানেই ট্ৰেনজেকশ্যন হ'ব সিমানেই কইনবিলাক ডেষ্ট্ৰয় হ'ব, মানে চাৰ্কুলেটিং ছাপ্লাইৰ পৰা সেই কইনবিলাক ক্ৰমান্বয়ে নাইকিয়া হৈ গৈ থাকিব। এনেকুৱা ধৰণৰ ছিষ্টেমৰ মাজেদি তেওঁলোকে বস্তুখিনি আনিব বিচাৰিছে। শিবা ইনু কইনটোৰ চাৰ্কুলেটিং ছাপ্লাই এতিয়াও বহু বেছি হৈ আছে যদিও এই যিবিলাক ট্ৰেনজেকশ্যন হ'ব, ট্ৰেনজেকশ্যনৰ বিনিময়ত যিবিলাক কইন একেবাৰে চাৰ্কুলেটিং ছাপ্লাইৰ পৰা আঁতৰি ডেড ৱালেটত গুচি যাব, তেতিয়াই ইয়াৰ চাৰ্কুলেটিং ছাপ্লাই কইনৰ সংখ্যা কমি যাব আৰু লগতে প্ৰাইচটো ইনক্ৰিজ হ'ব। গতিকে আপোনালোকেও নিজেও এবাৰ ইয়াৰ ওপৰত অধ্যয়ন কৰি চাব। অধ্যয়ন কৰি নিজে অনুভৱ কৰে যে ইয়াত ইনভেষ্ট কৰিলে মই ভৱিষ্যতে কিবা এটা ভাল ইনকম কৰিব পাৰোঁ, তেতিয়াহে ইনভেষ্ট কৰিব। কাৰোবাৰ কথা শুনি বা মোৰ কথা শুনি হ'লেও ইনভেষ্ট কেতিয়াও নকৰিব, কাৰণ ক্ৰিপ্ট'কাৰেঞ্চিত ইনভেষ্ট কৰাটো এটা বিপদজনক কাম। আপোনাৰ টকা শূন্যও হ'ব পাৰে। সেয়েহে ক্ৰিপ্ট'কাৰেঞ্চিত ইনভেষ্ট কৰিলেও সেইখিনি টকাহে ইনভেষ্ট কৰিব লাগে যিখিনি টকা আপোনাৰ হেৰাই গ'লেও কোনো গাত নালাগে বা আপোনাৰ কোনো ধৰণৰ আৰ্থিক ক্ষতি নহয়। ক্ৰিপ্ট'কাৰেঞ্চি সম্পৰ্কীয় এনেধৰণৰ যিকোনো আপডেট আৰু ভিডিঅ'ৰ বাবে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব, লগতে চেনেলটোৰ ভিডিঅ'বিলাক সকলোৰে মাজত শ্বেয়াৰ কৰিব।